আহকচোন আজি মোৰ লগত ভাওনা চাওঁ। আমাৰ নামঘৰৰ ভাওনা ইমান ধুনীয়া হৈছিলে, ভিডিঅ'টো দিয়াহে পলম হ'ল। আহক আজি মই আপোনালোকক ভাওনা দেখুৱাম।
प्रथमे रागेण ज्ञातं हरे
माता सिंधु पिता पिता मातारा भवन भवन पिता কখন বাসা কিমান দূর পালোহি আমি পিতা আমি বর্তমান মধ্যুইথা রাজ্যৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অঞ্চলত আদি এই অৰণ্যত প্ৰৱেশ কৰিছো পিতা মই তোমাৰ কাকতি আছো তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল বাছা কেৱল দেখিলে ন আছো মই তোমাৰ কাকতি আছো বাছা আমাৰ কাকলৈ মোৰ মনৰ আনন্দ মহান প্ৰত্যক্ষ কৰিছে বৃত্তি আৰু মাতৃৰ চৰম সেৱা কৰা আৰু এটা কথা কি জানা নাই তোমালোক দুয়োৰে চৰম সেৱা কৰি মই কিমান আনন্দ লাভ কৰোঁ এই কথা তোমালোকক মই কেনেকৈ বুজাম Oh
আমরা করে নিতে না করে যুদ্ধ কেন চলো তুমি যুদ্ধের সাথে মহারাজ আপনি চিন্তা রাখো আমার এই কন্যা ঠাকুরে না বড় চিন্তা মহারাজ আমার এই কন্যা